তো অৰিজিনেলিটিটো কেনেকুৱা বনায় এইটো ফটো আমি আজি বনাম। তো ছেটআপ ৰেডি কৰিলোঁ। তো অৰিজিনেলিটিটো বনোৱা প্ৰচেছ হ'ল এইবিলাক আপোনাৰ বেজি, এইবিলাক বেজি। তো এইবিলাক ৰেডি কৰি লৈছোঁ। এইটো বেজি ইউজ হ'ব আৰু এইটো আছে পেন মেচিন, লগতে এনে ৰটাৰীও আছে। তাৰপিছত এইবিলাকত ৰং ভৰিব। তাৰপিছত দীঘল বেজিবোৰ এইবোৰ, আৰু যোনটো কলমত লাগি যায় এইটো সৰু সৰু বেজিটো। তো এইটো ফটোটো হ'ব, এইটো ইয়াত ষ্টেনচিল বুলি কয়, এইটো লগাই দিছোঁ। এইটো আগতে মই বনাইছিলোঁ আৰু এইবিলাক দিছে মেলাত বনোৱাত। এইবিলাক এনেকুৱা হয় আৰু এইটো চাওক মই আগতে বনাই দিছিলোঁ। আৰু ইয়াত কিছুমান দেখাই দিওঁ, এইবিলাক নিজে ট্ৰাই কৰিছে। তো প্লিজ কেতিয়াও ট্ৰাই নকৰিব এনেকুৱা। অলপ টকা খৰচা কৰি ভালকৈ বনাই ল'ব, য'তেই নহওক। এইটো নিজে বনালে চা কেনেকুৱা হয় স্কিন, মানে এইটো ৰং ইউজ কৰিম মেজিক ব্লেক এক্সট্ৰিম কোম্পানীৰ হয়। এইটো USA কোম্পানীৰ কালাৰ হয়, আমেৰিকাৰ এক্সট্ৰিম। আৰু ইয়াৰ মেইন এইবিলাক হ'ল আপোনাৰ নতুন একদম কাপছ, ফ্ৰেছ কাপছ। এইবিলাক আমাৰ লগত পেকেট এনেকৈ কাপছ থাকে। তো এইবিলাক আমি নতুন ব্যৱহাৰ কৰোঁ চব। তো এইটোৱে দীঘল বেজি হয়, একদম চিল পেক। আৰু এইটো বেজি লগাৰ আগতে, নিডিলৰ আগত এইটো লগাই ল'ব লাগে। এইটো নতুন হ'ব লাগে একদম, মানে বেজিটো য'ত লগাই এইটো নতুন হ'ব লাগে। তো মেলাত বনালে কেতিয়াও আগতে খালি বেজিটো চেঞ্জ কৰিলে নহয়, টিপছটোও চেঞ্জ কৰিব লাগে, এনেকুৱা। তো মেলাত য'তে নবনাওক কিয় সদায় চাব যাতে টিপছটো চেঞ্জ কৰে, যাতে বেজিটো য'ত লাগে। নহ'লে বেলেগক বনোৱা ৰংটো আগতে লাগি থাকে না ইয়াত। হ'ব, ৰেডি হৈ গ'ল আৰু বন্ধ কৰোঁ। তো আপোনাৰ এইটো আমি প্লাষ্টিক লগাই লৈছোঁ, কাৰণ লেতেৰা হৈ যায়। লেতেৰা হৈ যোৱাৰ পিছত আৰু মোচা টান, তাৰপিছত মানে হাইজেনিকৰ প্ৰব্লেম আপোনাৰ, যাতে পাছত আৰু কোনো বেক্টেৰিয়া ইনফেকশ্যন। তো এইটো যোনটো টেপ লগাই আছোঁ, আৰু এইটো মেজিক টেপ বুলি কয়। এইটো গ্ৰিপৰ সহায় কৰে, প্লাছ মেচিনটোও চাফা থাকে। আৰু আপোনাৰ ইয়াত যোনটো বেজি লাগে সৰু বেজিটো, এইটো হ'ল আপোনাৰ FYT কোম্পানীৰ। তো এইখনৰ বেজি আপোনাৰ এইটো এনেকুৱাকৈ লাগি যায়, এনেকুৱাকৈ লাগি যায়। এইটো মেচিনটো এতিয়া আৰম্ভ হ'ল। তো এতিয়া টিটোটো আৰম্ভ কৰিম আৰু আপোনাক শেষ কৰি দেখুৱাই আছোঁ। তো আমি টিটো বনোৱাত এইটো ভেচলিনৰ জেগাত এইবিলাক ইউজ কৰোঁ। আপোনাৰ ভিটামিন AD হয়, তো এইবিলাক ইউজ কৰি বনাওঁ। তো স্কিনটো যাতে ড্ৰাই নহয় আৰু ৰংটো যোনটো লাগি যায় স্কিনত, সেইটো যাতে ফটকৈ মোচা খায়, সেইটো কাৰণে আমি এনেকুৱা লৈ লওঁ। তো আৰু এনেকুৱা লৈ এনেকুৱাকৈ লগাই দিওঁ, তেনেকৈ আৰু এনেকৈ লগাই দিম। তাৰপিছত আমি বনাব আৰম্ভ কৰিম।
ঠিক আছে, অবসর করা মারবি। মার